17 বছৰ পৰিকল্পনা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই। এইখন হৈছে প্ৰথম অসমীয়া মিউজিকেল ছবি। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন লাষ্ট 3 বছৰৰ পৰাই কৰি অহা হৈছিল, য'ত দেখা পাব জুবিন গাৰ্গক অন্ধ শিল্পীৰ ৰূপত। আৰু এই ছবিখনৰ কাৰণে জুবিন দাই এখন লেন্স পিন্ধিছিল, যিখন লেন্স পিন্ধিলে তেওঁ অনলি 5%হে দেখা পায়, তাকো হোৱাইট লাইট বা বগা বস্তুহে দেখা পায়। তেওঁ কেৱল মাতত চিনি পাইহে অভিনয় কৰি গৈছিল। তেওঁ এযোৰ ক'লা চশমা পিন্ধিওতো ছবিখন কৰিব পাৰিলে হয়, কিন্তু সেয়া কৰা নাছিল জুবিন দাই। তেওঁ নিজকে সম্পূৰ্ণ অন্ধ সজাই লৈছিল ছবিখনৰ কাৰণে। তেওঁ তেনেকৈ কষ্ট কৰি ছবিখন কৰিছিল। ছবিখনত মুঠ 11টা গান আছে আৰু দিনে 8-9 ঘণ্টাকৈ তেওঁ লেন্স পৰিধান কৰিছিল ছবিখনৰ কাৰণে। 3 মাহলৈকে পিন্ধিছিল তেওঁ এই লেন্স। আৰু তেওঁ 17 বছৰ এই যেন সপোনটো পূৰা হ'ব 31 অক্টোবৰত। সকলো আহক ছবি গৃহলৈ। মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ক যাতে সকলোৱে পায়। ধন্যবাদ।